আসসালামু আলাইকুম ওরহমতুল্লাহ। আল্লাহৰ প্ৰিয় বান্দা ও বান্দীসকল, সহি ৰাস্তে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। মই আব্দুল কাইয়ুম। প্ৰিয় দৰ্শক শ্ৰোতাসকল, আজি আমি কথা পাতিম সাহাবাসকলৰ আল্লাহৰ দিনৰ বাবে দিয়া কুৰবানী সম্পৰ্কে। হজৰত সাহাবায়ে কেৰাম ৰাদিয়াল্লাহু আজমাইনসকলৰ ওপৰত আল্লাহ সুবহানাহু ওয়া তাআলা সন্তুষ্ট আছিল আৰু আল্লাহ পাকৰ ওপৰতো সাহাবাসকল সন্তুষ্ট আছিল। আমি সকলোৱে জানো, বদৰৰ যুদ্ধত যিসকল সাহাবাই অংশগ্ৰহণ কৰিছিল তেওঁলোকতো আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত সকলোতকৈ মৰ্যাদা সম্পন্ন আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এইদৰে কয়, হে বদৰৰ যুদ্ধ সংগীসকল, আল্লাহ পাকে কৈছে, তোমালোকে যি ইচ্ছা কৰা, মই তোমালোকৰ আগৰ পিছৰ সকলো গুনাহ মাফ কৰি দিছোঁ। সুবহানাল্লাহ। মোৰ বন্ধুসকল, ইমান ডাঙৰ মৰ্যাদা পোৱা সত্ত্বেও আমি যদি চাব যাওঁ, এই বদৰ আৰু উহুদৰ বীৰ যোদ্ধাসকলে আল্লাহৰ পয়গাম লৈ মানুহৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে ফুৰিছিল। কিন্তু এই সাহাবাসকলৰ মানুহৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে ঘূৰাৰ কোনো প্ৰয়োজন নাছিল। তথাপিও এইসকল সাহাবা নিজৰ ঘৰ সংসাৰ এৰি কলৈ গৈ আজি পৰি আছে। আজি যদি আমি চাব যাওঁ, হজৰত আবু আয়ুব আনসাৰী ৰাদিয়াল্লাহু আনহু, তেখেত এজন মদিনাৰ আনসাৰী সাহাবী আছিল। আজি তেওঁৰ কবৰ হৈছে ইস্তাম্বুলত। হিছাম বিন আছ ৰাদিয়াল্লাহু আনহু এজন বদ্ৰী সাহাবী আছিল। তেওঁৰ দেহ টুকুৰা টুকুৰ হৈ পৰি আছে আজানা দিনৰ ময়দানত। নুমান ইবনে মুকাৰৰম ৰাদিয়াল্লাহু আনহু, তেওঁৰ আহত দেহ ছটফট কৰি শেষ নিশ্বাস ত্যাগ কৰিছে নিহাৱাণ্ডৰ ময়দানত। মুআম্মাৰ ইবনে মাহদী ৰাদিয়াল্লাহু আনহু, তেখেত ইয়ামানৰ চৰ্দাৰ আছিল, কিন্তু দিন প্ৰচাৰ কৰিবলৈ গৈ আজি তেওঁৰ দেহ পৰি আছে নিহাৱাণ্ডৰ বিজন পথাৰত। কাছিম বিন আব্বাছৰ কবৰ হৈছে ৰুছৰ সমৰখণ্ডত। হজৰত মুআজ ইবনে জাবাল ৰাদিয়াল্লাহু আনহু, কিয়ামতৰ দিনা যাৰ হাতত উলামাৰ ঝাণ্ডা থাকিব, তেখেতে মদিনাৰ ইলমৰ মজলিছ এৰি আজি ইয়াৰ মুকৰ মৰুভূমিত গৈ ফুৰি আছে। হজৰত উবাইদুল্লাহ বিন জাৰ্ৰাহ ৰাদিয়াল্লাহু আনহু, হজৰত আব্দুল্লাহ বিন ৰাৱাহা, জাঈদ বিন হাৰিছ, জাফৰ ইবনে আবু তালিব আৰু প্ৰায় 25,000 সাহাবাৰ কবৰ হৈছে উৰ্দুনৰ মুতাত। তাৰপিছত 70 জন সাহাবা আছে কুফাত, 70 জন আছে লিবিয়াত আৰু 500 জন সাহাবাৰ কবৰ হৈছে মিছৰত। একোজন সাহাবী পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰিছে। নে খোজ আছে তাহাঁতৰ স্ত্ৰীৰ, নে ঠিকনা আছে সন্তানৰ, নে পাৰিছে ঘৰ সংসাৰ চোৱা চিতা কৰাৰ। কিয় তেওঁলোকে এনেকৈ দৌৰিছে পৃথিৱীৰ পথে উপপথে, মানুহৰ ঘৰে ঘৰে, গাঁৱৰ অলিয়ে গলিয়ে? কিয় পথাৰৰ ময়দানত পৰি ৰৈছে তেওঁলোকৰ কবৰ? আল্লাহৰ ঘৰ বাইতুল্লাহৰ ওচৰত, জান্নাতুল বাকিত, মদিনা মুনাৱাৰাত তেওঁলোকৰ কবৰ নহল কিয়? আল্লাহৰ ঘৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰৌজা মুবাৰক এৰি ক'ত ক'ত পৰি থাকিল তেওঁলোক? শত শত হাজাৰ হাজাৰ সাহাবা কিৰাম ৰাদিয়াল্লাহু আনহুমৰ কবৰ পৃথিৱীৰ চুকে কোণে পৰি আছে। নিজ নিজ বাসস্থান আৰু ঘৰৰ পৰা ইমান দূৰলৈ অহাৰ উদ্দেশ্য কি আছিল? চাকৰি নে বেহা বেপাৰ? মোৰ বন্ধুসকল, তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য আছিল কেৱল দিন ইছলাম কেনেকৈ পৃথিৱীৰ বুকুত সজীৱ থাকে। পৃথিৱীৰ সকলোবোৰ পকা ঘৰ আৰু কেঁচা ঘৰত থকা মানুহবোৰ কেনেকৈ ইছলামৰ সুশীতল শান্তিৰ ছায়াত আশ্ৰয় ল'ব পাৰে। পৃথিৱীত কেনেকৈ তৌহিদৰ বাণী উচ্চ হয়, কেনেকৈ প্ৰত্যেকজন মানুহ জাহান্নামৰ পৰা বাচি জান্নাতলৈ জানেৱালা হৈ যায়, কেনেকৈ প্ৰত্যেকজন মানুহ আল্লাহৰ হুকুম আৰু নবীৰ তৰিকা মান্যৱালা বনি যায়। এই আছিল তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। তেওঁলোকৰ বাবে নিজৰ স্ত্ৰীক এৰা, নিজৰ সন্তানক এৰা, ঘৰ সংসাৰ এৰা, বেহা বেপাৰ এৰা, বাণিজ্য এৰা একো কষ্টৰ নাছিল। আল্লাহৰ কসম, তেওঁলোকৰ বাবে আটাইতকৈ কষ্টৰ আছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংগ ত্যাগ কৰাটো। সেইটো তেওঁলোকে কুৰবানী কৰি দিছিল কেৱল আল্লাহৰ দিনৰ বাবে, যাতে আমালৈ এই দিন পৌঁছি যায়। প্ৰিয় দৰ্শক শ্ৰোতা মণ্ডলীসকল, মুআজ ইবনে জাবাল ৰাদিয়াল্লাহু আনহুক যেতিয়া ইয়ামানলৈ পঠিয়ায়, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়,
হে মাজ, মোৰ মনে কৈ আছে তোমাৰ আৰু মোৰ এয়াই শেষ দেখা। যেতিয়া তুমি ঘূৰি আহিবা তেতিয়া হয়তো মোক নেদেখিবা, কিন্তু মোৰ কবৰটো দেখিব পাৰিবা। মাজে কথাটো শুনি সহ্য কৰিব নোৱাৰিলে আৰু শুকাই কান্দিব ধৰিলে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামো কান্দিবলৈ লাগিল। তেওঁৰ চকুলোৱে বুকু স্পৰ্শ কৰিলে। নবীজিৰ কন্দা দেখি মাজেও আৰু জোৰে জোৰে কান্দিব লাগিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিলে যে তেওঁৰ কান্দন দেখি মাজে আৰু কান্দিব। তেতিয়া হুজুৰে মদিনাৰ ফালে মুখ ঘূৰাই ল'লে। নবীজিৰ গালেৰে বৈ পৰা মুকুতাৰ দৰে জলজলীয়া অশ্ৰু টুকি ল'লে আৰু ক'লে, হে মাজ, দুখ নকৰিবা, ব্যথিত নহবা। কালি কিয়ামতৰ দিনা মোৰ সকলোতকৈ কাষত সেইসকল হ'ব যিসকলে দিনৰ কামৰ বাবে দূৰলৈ গৈছে আৰু য'ত মৃত্যুক সাৱটি লৈছে আৰু তাতেই তেওঁলোকৰ কবৰ হৈছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবীসকলক বিদায় জনাইছে, আঁতৰাই দিছে দূৰ দূৰান্তৰলৈ, নিজ ভালপোৱাৰ পৰা, নিজ প্ৰেমৰ পৰা। কিয়? একমাত্ৰ আল্লাহৰ দিনৰ বাবে। প্ৰিয় দৰ্শক শ্ৰোতা মণ্ডলীসকল, আজি আমি সেই মহামানৱসকলৰ কুৰবানীৰ বদৌলতত দিন পাইছোঁ। আৰু এই দিন আমাৰ জিন্দগীৰ পৰা, আমাৰ ঘৰৰ পৰা, আমাৰ মহল্লাৰ পৰা জানাজাৰ নিচিনাকৈ ওলাই গৈ আছে। আমি একো ফিকিৰ কৰা নাই, একো চিন্তা কৰা নাই। মোৰ বন্ধুসকল, আহক আমি সকলোৱে আজাইম লওঁ যাতে আমি সকলোৱে এই দিনৰ ৰাস্তাত চলিব পাৰোঁ আৰু লগতে ফিকিৰ কৰোঁ কেনেকৈ গোটেই বিশ্বত কালি কিয়ামতলৈকে এই দিন জিন্দা থাকে। আল্লাহ সুবহানাহু ওয়া তাআলাই মোক, আপোনাক সকলোকে এই দিনৰ ৰাস্তাত চলাৰ কাৰণে তৌফিক দিয়ক। আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।